2024 প্ৰথমটো মিনি ভ্লগ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম আৰু এতিয়াও যদি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব নাই কৰা প্লিজ কৰি দিব 1 জানুৱাৰী ৰাতিপুৱা সোনকালে উঠি লৈ গা মূৰ ধুই প্ৰথমতে গলো বেকিনৈ পাৰত থকা গণেশ মন্দিৰলৈ তাৰ পিছত গলো আপোনালোকৰ পৰিচিত গৰখীয়া মন্দিৰলৈ মই আগৰ ভিডিঅটো কৈছো ভগৱানৰ অৱদান মোৰ জীৱনত কিমান হেয়া হয়তো মই ভাষাৰে বুজাব নোৱাৰিম হেয়ে সুখে দুখে সদায় ভগৱানৰ ওচৰলৈ যাও বাৰু 2024 টো ভালেৰে যাওক সকলোৰে খাৰু আৰু পাৱেল মই ইমান নিপিন্ধু কিন্তু হেদিনা পিন্ধিছিলো সেই কাৰণে প্ৰমাণ দি থৈছো আৰু মন্দিৰৰ পৰা ওলাই আলুৰ চপ আৰু চাহ খাই আমি ঘৰমুৱা হলো আৰু জীৱনত প্ৰথমবাৰৰ বাবে হেদিনা ভাইটি আৰু মই বনাইছিলো মটন বিৰিয়ানী ফাৰ্ষ্ট বনাইছিলো যদিও হেদিনা খাবলৈ কিন্তু ভালেই লাগিল আৰু এতিয়া বিৰিয়ানী হজম কৰিবলৈ কমলা খালো এয়া নেক্সট ডে মই যাব ওলাইছিলো বজাৰ আৰু কেমেৰাটো অন থকা দেখি মাৰ নাটক চাওকচোন মায়ে কৈছে বোলো মোকো উঠা তোৰ মিনি ভ্লগত আৰু মই কৈছো তোক মিনি ভ্লগত উঠোৱাৰ হৈ মোক 100 টকা বক্সিছ লাগিব আৰু মায়ে তেতিয়া ক'লে 100 টকাৰ হলনি তোক চুমা এটাকে দিলো আজিলৈ বাই